তোমার নামটো কোৱা? ভালে লাগিছে, সুন্দর একটা পরিবেশ। আমাৰ অঞ্চলৰ প্ৰতিভা বিকাশ কৰিব পাৰি, গ্ৰন্থ অধ্যয়নৰ প্ৰতি সকলোকে আগ্ৰহ বঢ়াব পাৰি, গ্ৰন্থ অধ্যয়নৰ যাতে জ্ঞান বৃদ্ধি হয়, জ্ঞানৰ জৰিয়তে যাতে এখন ভাল ঘৰ, ভাল এখন সমাজ আমি কৰিব পাৰি। নমস্কাৰ দৰ্শক বন্ধু, ভিন্ন চাদৰ ইউটিউব চেনেল আছামিজ ব্লগছৰ মজিয়ালৰ মই বোলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই গীতৰ সেমেকা ৰাতি আপোনালোকক লৈ আহিছোঁ বৰপেটাৰ কয়াকুছিত অনুষ্ঠিত হৈ থকা ৭ম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলালৈ। দৰ্শক বন্ধু, আপুনি যদি চেনেলটোত নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু শেষলৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'ত লাইক এটা দিবলৈ নাপাহৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই তাত যথাসাধ্য উত্তৰ দিবলৈ চেষ্টা কৰিম। ৭ম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 2022 গ্ৰন্থ আৰু বাণিজ্য মেলাৰ গ্ৰন্থ বিপণীসমূহৰ দৃশ্য আমি পিছলৈ দেখুৱাম আপোনালোকক। তাৰপিছত এইফালে মঞ্চ, আৰু মঞ্চৰ ঠিক কাষতে আছে আটক ধুনীয়া চেলফি স্পট। আমি প্ৰণত আপোনালোকক চেলফি স্পটলৈ লৈ যাম। গ্ৰন্থমেলা আৰু বাণিজ্য মেলা থলীত আছে একাধিক আটক ধুনীয়া চেলফি স্পট। এই চেলফি বুথসমূহত যথেষ্ট দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। এক অস্থায়ীভাৱে নিৰ্মিত পুখুৰীক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে একাধিক চেলফি বুথ। পুখুৰীটোত নিৰ্মিত হৈছে এটা আকৰ্ষণীয় সাঁকো। আচ্ছা ভণ্টি, তোমাৰ নামটো কি? মোৰ নাম ফাৰহিনা পাৰভিন, মোৰ ঘৰ কয়াকুছিতে বজাৰত। কয়াকুছি গ্ৰন্থ মেলা আৰু বাণিজ্য মেলাত আহি কেনেকুৱা লাগিছে? আৰু ভালে লাগিছে, সুন্দৰ এটা পৰিৱেশ, বহুত মানুহ একেলগে হৈছে আৰু ধুনীয়াকৈ বনাইছে আৰু ভালে পৰিৱেশ। এই পুখুৰীৰ পিছফালে নিৰ্মিত হৈছে মেলাৰ অস্থায়ী VIP কাৰ্যালয়। ইয়াত চেলফি তুলিবলৈ যথেষ্ট দৰ্শকৰ সমাগম হৈছে। পুখুৰীটোৰ আন এফালে আছে দুটা আকৰ্ষণীয় চেলফি স্পট। ভাইটি, তোমাৰ নামটো কি? ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। কাষতে আছে অস্থায়ী কাৰ্যালয়। ইয়াৰ ঠিক ওচৰতে আছে সুন্দৰকৈ নিৰ্মিত পতাকা উত্তোলন থলী। এতিয়া আমি আপোনালোকক ৰংগমঞ্চত অনুষ্ঠিত হৈ থকা সাংস্কৃতিক কাৰ্যসূচীৰ কিছু দৃশ্য দেখুৱাম। এতিয়া আমি আপোনালোকক কৃত্ৰিম টিলাৰ ওপৰত নিৰ্মিত আন কেতবোৰ চেলফি স্পট দেখুৱাম। এয়া আই লাভ কয়াকুছি বুলি লিখা এটা চেলফি স্পট। এই চেলফি স্পটসমূহ দৰ্শকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। নমস্কাৰ ডাঙৰী, আপোনাৰ নামটো ক'ব? মোৰ নাম ডক্টৰ ৰেজাউল, চিতলিৰ পৰা আহিছোঁ। এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলালৈ আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? বাণিজ্য মেলা বুলি ক'বলৈ গ'লে আমাৰ গ্ৰাম অঞ্চলৰ এৰিয়া হয়, ইয়াৰ কাৰণে বহুত ভালেই হৈছে। বহুত বাহিৰৰ পৰা বিপণীবোৰ আহিছে, মেলা দৰ্শনী আহিছে, চবে মিলি কিনে আমাৰ এটা ভালে এটা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াতে। এই চেলফি স্পটৰ গাতে লাগি আছে আন 3টা চেলফি স্পট।
এয়া হৈছে সুদৃশ্য পেণ্ডেল। এতিয়া আমি আপোনালোকক দেখুৱাম ঢাৰি শিল্প নগৰী কয়াকুছিত অনুষ্ঠিত কয়াকুছি গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি নিৰ্মিত ঢাৰি আৰু থলুৱাভাৱে নিৰ্মিত অন্যান্য বাঁহ শিল্পৰ প্ৰদৰ্শনী। দৰ্শক বন্ধুসকল, আপোনালোকৰ যদি আয়োজকৰ এই আয়োজন ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক এটা দি অনুষ্ঠানটোৰ প্ৰতি থকা আপোনাৰ ভালপোৱা প্ৰকাশ কৰিব পাৰে। আৰু আপুনি যদি চেনেলটো নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পৰৱৰ্তী আপডেটৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো টিপি চেনেলটোৰ বিকাশ সাধনত সহায় কৰিব। এতিয়া আমি আপোনালোকক বাণিজ্য মেলাৰ কিছু দৃশ্য দেখুৱাম। এয়া চাওক কিদৰে দৰ্শকক চাৰ্কাছ চাবলৈ চাৰ্কাছৰ ক্লাউন দুজনে আমন্ত্ৰণ জনাইছে। স্বচ্ছতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয় এইখন মেলাত। তাৰ স্পৰ্শ নিদৰ্শন এইদৰে বাঁহেৰে নিৰ্মিত ডাষ্টবিনসমূহ। এয়া দোকানত আমাৰ পৰম্পৰাগত ভাপা পিঠা অৰ্থাৎ টেকেলি পিঠা আৰু পাটিসাপটা পিঠা সম্পূৰ্ণ বাণিজ্যিকভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত যথেষ্ট গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আচলতে এটা উল্লেখযোগ্য মেলা হয়। ইয়াতে আমাৰ বিধায়ক মহোদয়ৰ যিটো ভূমিকা, উল্লেখযোগ্য ভূমিকা তত্ত্বাৱধানতে এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাখন আজি 7টা বছৰে পাৰ কৰি দিলে, ধুনীয়াকৈ কৰিছে। আৰু ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে দোকানীবিলাক আহিছে, কিতাপৰ দোকানী হওক, অসমৰ বাহিৰৰ পৰাও কিছুমান দোকানী আহিছে। চাহ খাই আছোঁ আমি। এই চাহটো হ'ল আপোনাৰ মৈচামৰ পৰা আহিছে, আপোনালোকে নিজে চাব পাৰিব। ধুনীয়া টেষ্টি চাহ বনাইছে। আৰু প্ৰত্যেকটো বস্তু ইমান ধুনীয়াকৈ চিষ্টেমেটিক হৈছে। ইয়াতে আৰু অসমৰ ভিতৰত এটা উল্লেখযোগ্য মেলা বুলি ক'ব পাৰি। কয়াকুছি গ্ৰন্থমেলা সম্পৰ্কে কিছু কথা জানিম। কয়াকুছি প্ৰতিভা সন্ধান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এগৰাকী প্ৰতিযোগী ছাত্ৰৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই এক সমন্বয় বাৰ্তা কঢ়িয়াই আনিছে। আমি শংকৰ আজান সমন্বয় ক্ষেত্ৰত জাতি বৰ্ণ নিৰ্বিশেষে ৰামে ৰহিমে শংকৰে আজানে মিলিত হৈছোঁ। ইয়াৰ যোগেদি বৃহত্তৰ অঞ্চলত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিছে। আজি যান্ত্ৰিক তথা বিশ্বায়নৰ যুগত গ্ৰন্থৰ প্ৰতি মানুহৰ স্পৃহা কমি যোৱাৰ যি বুবা চলিছে, সেই বুবাৰ বিপৰীতে মই মানুহক পঢ়ুৱাই আৰু গ্ৰন্থমুখী কৰাৰ এয়া গঠনমূলক পদক্ষেপ। এই মেলাৰ যোগেদি অসমৰ বিভিন্ন ঠাইৰ পৰা শিক্ষাবিদ, চিন্তাবিদ, বুদ্ধিজীৱী আৰু ইয়াত মিলিত হৈছে আৰু তেওঁলোকে আমাক বিভিন্ন ধৰণৰ শিক্ষামূলক পৰামৰ্শ আগবঢ়াইছে। ইয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াৰ বাহিৰেও বৃহত্তৰ কয়াকুছি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানবোৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ এক প্লেটফৰ্ম গ্ৰন্থ আৰু বাণিজ্য মেলাই প্ৰদান কৰিছে।
এতিয়া আমি আপোনালোকক দেখুৱাম মানুহৰ দৰে মূৰৰ আকৃতিৰ আৰু সাপৰ দৰে দেহৰ আকৃতিৰ নাগ কন্যা শীৰ্ষক বিজ্ঞান ভিত্তিক যাদু প্ৰদৰ্শনীলৈ। তোমাৰ নামটো কোৱা, ক'ৰ পৰা আহিছা, তোমাৰ জিভাটো দেখুৱাই দিয়া, গাটো লৰাই দিয়া। দৰ্শক বন্ধুসকল, এতিয়া আমি যাম গ্ৰন্থমেলাথলীলৈ। আমি এই অনুষ্ঠানৰ মধ্যমণি স্বৰূপ অৰ্থাৎ এই অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক, তেখেতক লগ পাইছোঁ। এই জগতে তেখেতৰ সৈতে দুআষাৰ কথা পাতিম। নমস্কাৰ ডাঙৰীয়া। এইটো আপোনাৰ মানৱ সন্ধান হয় কোৱা গৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা বুলি আমি গম পাওঁ। এই সম্পৰ্কে কেনেকৈ আপোনাৰ মনলৈ আহিলে এই গ্ৰন্থ আৰু বাণিজ্য মেলা ধাৰণাটো? আমি বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষ আৰু বিশ্বৰ বিভিন্ন ধৰণৰ গ্ৰন্থমেলা আৰু বিশেষকৈ চানমাৰী গ্ৰন্থমেলাৰ পৰাই আমি অনুপ্ৰেৰণা লাভ কৰিছিলোঁ। আমাৰ কয়াকুছি অঞ্চলখন এটা সময়ত শিক্ষাৰ হাৰ যথেষ্ট কম আছিল। আমাৰ এই অঞ্চলৰ সচেতন ব্যক্তিসকলৰ প্ৰচেষ্টা শিক্ষাৰ হাৰ এটা সময়ত ঊৰ্ধ্বগামী হয়। তাৰপিছত গুণগত শিক্ষাৰ ক্ষেত্ৰত এই অঞ্চলৰ সকলো মানুহে প্ৰচেষ্টা চলাইছিল আৰু আমাৰ এই অঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম শিক্ষাৰ প্ৰতি আগ্ৰহ কৰি শিক্ষাৰে শিক্ষিত কৰি কেনেকৈ গোটেই বিশ্বমানৰ কৰি তুলিব পাৰি বা অসমৰ আন জিলাৰ যি জিলা আছে আন প্ৰান্ত আছে তাৰ মানৰ কৰিব পাৰি, ভাৰতবৰ্ষৰ আন ৰাজ্যৰ মানৰ কৰি তুলিব পাৰি, তেনেকুৱা চিন্তা চৰ্চা সকলোৰে মনতে এটা বালৈ আছিল আৰু তাৰে কাৰণে গ্ৰন্থ আৰু বাণিজ্য মেলা আমি এটা অনুষ্ঠিত কৰিছিলোঁ যাতে ইয়াৰ পৰা আমাৰ অঞ্চলৰ প্ৰতিভা বিকাশ কৰিব পাৰি, গ্ৰন্থ অধ্যয়নৰ প্ৰতি সকলোকে আগ্ৰহ বঢ়াব পাৰি, গ্ৰন্থ অধ্যয়নৰ যাতে জ্ঞান বৃদ্ধি হয়, জ্ঞানৰ জৰিয়তে যাতে এখন ভাল ঘৰ ভাল এখন সমাজ আমি কৰিব পাৰি। মোৰ ঘৰ কয়াকুছিতে, তাৰপিছত ইয়াৰ পৰাই মই মোৰ স্কুলিং শেষ কৰি মই নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিত PhD ছাবমিট কৰি আহিছোঁ। গ্ৰন্থমেলাত দেখিলে যিহেতু মই একাডেমিক্সৰ লগত জড়িত থকা মানুহ, একাডেমিক্স বহুত দিনৰ পৰা মোক নভেলছ আৰু যিখিনি মানে বেলেগ একাডেমিক্সৰ লগত জড়িত আজিৰ এই গ্ৰন্থবিমুখ মোবাইল বা ইণ্টাৰনেট যুগত এই গ্ৰন্থমেলায় যোৱাবাৰ যদিও কৰোণাৰ কাৰণে গ্ৰন্থমেলাত বেচাকিনি কম হৈছিল, তথাপি আমাৰ প্ৰায় ৯৮ লাখ টকাৰ বেচাকিনি হৈছে। এইবাৰ আমি এইবাৰ গ্ৰন্থ বেচা কিনাৰ যিটো হাৰ আৰু যিটো পৰিৱেশ আমি দেখা পাইছোঁ, এইবাৰ নিশ্চিতভাৱেই কৰোড় টকাৰ গ্ৰন্থ বেচা কিনা ইয়াত হ'ব। আৰু তাৰ মাজতে আমি আপোনালোকক জনাব বিচাৰোঁ, এই মেছেজটো আমি দিব বিচাৰোঁ যে নিশ্চিতভাৱে এই গ্ৰন্থমেলা মানুহৰ আৰু যুৱক যুৱতীৰ মাজত অধ্যয়নৰ যিটো কিতাপ অধ্যয়নৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতা বৃদ্ধি কৰাৰ দেখা গৈছে। নমস্কাৰ দৰ্শক বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি চেনেলটোত নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু তাৰ কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উত্তৰোত্তৰ উন্নয়ন কামনা কৰিলোঁ। আজিলৈ ইমানেই। টিল দেন টেক কেয়াৰ, বাই।